এতিয়া মই কেনেদি যাওঁ উৰচলো আজি যাবা আজি এনেকে যা আজি নাংগে দে মই গেলি যাবি তই কেনে আহা মইতো দেওবাৰে যাম এতিয়া মই যাবা লাগে ঘৰত কিয় ইমান দিন থাকলি এই কাম কৰি আছো মানুহ কাম কৰ ভাত খাইছে এতিয়া ক'ত আছা হা এতিয়া ক'ত আছা আদাবাৰী এই বৰক্ষেত্ৰী বৰক্ষেত্ৰী অ নহয় তাই তাতে থাকে নে হা তাই তাতে আছে নে বেলেগত ঘৰ ভাড়া লৈছে ই তাতে আছে তাতে হাহাকাৰ এতিয়া মায়ে ঘাট বিখে হৈ গেল পইচা পাতি হা এতিয়া আমাৰ পইচা জমা হৈ গেল ভাইয়া কৰি খাই আছো বোলে আমাৰ চাউল জমা হ'ল আলু 10 কেজি আনিছিলো নে এই 10 কেজি এই দেখো 1 টকা খৰচ নহ'ল এতিয়া আমাৰ এনে কালি কাবাক কৈ আছে আৰু এতিয়া মায়াক আছে মিমিয়া আছে আমি আছো ইয়াতে ক'ত খৰচ হ'ব 1 টকা খৰচ নাই এতিয়া না অ মিমিয়া কথাত থাকা বুলি শুনি গলা হা মিমিয়া কথাত বৰা তাত কোনে কৈছি এই সিদিনা গম পাইছি নে কোনে এই মাজতে একদিন গম পাইছি হা এই একদিন গম পাইছি তই কৈছিলি মই কোৱা নাই এই কি পলক লগত কথা পাতিছিলো প্ৰথমতে এনেকে হেৰি কৰিলে তাৰমানে তাতে আছে ঘৰত আছে মই আছে তাতে আছে কি হৈছে মই এনেকে কৈছো তাতে আছে কওঁতে কি কৈছি হা কওঁতে কি কৈছি মই এনেকে মাৰি থৈছো তাতে আছে তাৰপিছত তাতে মধুকুছিত যাওঁ কথা কওঁ মই মধুকুছিত যাওঁ মধুকুছিতো গেছি মধুকুছিত তাতেও গেছি কি আহিছে তাৰপৰা কি ক'ব তাৰপৰা তই তাতে দন কৰি ভাত খাই আছা হা তাইৰ মই দন কৰি মানে কি তাৰ হিষ্ট্ৰীটো যাতে কেনেকুৱা টাইপৰ মানুহ সকলো গাঁৱৰ মানুহ গম পাই যাক সেইটো কাৰণে মই তাইক আছো মোৰ কাইফালে কামো হৈ আছে এইটো চাইডে মিয়া মানুহ আছে নে বহুত এই মিয়াৰ কাৰণে কামো হৈ আছে এপ্লাই কৰা মানুহটো বহুত একেবাৰে এতিয়ানো এই চাহ পানী খলা পৰঠা খলা মানুহ আৰু কাম শেষ হ'ল আৰু কৈছে আৰু চাহ তই এতিয়া এখিনি আমাৰ এই ঘৰত যি তাই এনাম আটাৰ গধূলি অলপমান জনাবা লাগে তই তাইৰ ভইতিয়া আকৌ ক'বা নোৱাৰো তাই কেনাম কয় তাইৰ মাকক তই মোৰ বাদি কবি দূৰৰ কথা একেবাৰে মাকক একেবাৰে কেনাম তাইৰ হাহাকাৰ তাইৰ মাকক তই কেনাম সন্মান কৰিব লাগে হা তোক মাৰে মোকতো সদায় চেচে কৰে কবি তই বোলে মাক তাই এই এটা থকা মানুহ নহয় এই ইয়াতে থকা মানুহ নহয় কাৰণ ধৰা তাই অংক কি তাই চিন্তা তাই ভায়া কৰি খাম খাই পেলাই ভায়া কৰি টকা পইচা শেষ হ'ব কৈয়ে আছে আকা ভাইয়াকে বস্তু দি পেলাই টকা কেতিয়া গেছি কেনাম কষ্টৰ পইচা খুজি আনছি মই এইকেইদিন থাকোঁতে গম পাই গৈছো তাতে জীয়েকক তাতে ভৰাব লাগে গোটাই খৰচটো ভৰিব লাগে কিবা কৰি আৰু ইয়াতে থৈ যাব পাৰিলে একবাৰ থাকবো তই একেবাৰে সপোনৰো আগোচৰ তাই যি তাতে থাকবো তোক মাহৰীহঁতে কৈছি তই তাৰ লগত সুখী হ'ব নোৱাৰা মাহৰীহঁতে এই সেনেকুৱা টাইপৰে মানুহ কিয় কৰি আৰু নিজে যোৱা হ'লে ভাল হ'ল নিজে কিয় যাব মাহৰীহঁতে বোলে কৈছে তই আমাৰ ডিগ্ৰী হোৱা যদি আমি নিকেল কৰিব পাৰিম তই তাৰ ডিগ্ৰী হ'ব নালাগিব মই ক'লো তোক গুৱাত যা সেনেকেও তই সাৰিব পাৰিব সেইটো দিন আৰু তাক এনাম ভৰাব নালাগে নহয় মাৰিবই লাগছে হেল্ল' এতিয়া আছা দুদিন মই এটা কাম কৰি খাওঁ